তেখেতসকলেও কাট অফ নম্বৰ একে পাইছে কিন্তু যেতিয়া পোষ্ট কম থাকে আৰু কাট অফ নম্বৰ একে হয় তেতিয়া নিয়মটো হয় যে যাৰ ডেট অফ বাৰ্থ আগত তেওঁলোকে চাকৰি পায় আৰু ডেট অফ বাৰ্থ পিছৰখিনিয়ে চাকৰি নাপায় কিন্তু আমাৰ লগত যেহেতু কিছু পোষ্ট থাকি যাব সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে সেম কাট অফত যেহেতু এজনে পালে এজনে পোৱা নাই অনলি ফৰ ডেট অফ বাৰ্থ গতিকে আমি এডিশনাল লিষ্ট এখন গ্ৰেড 3 আৰু গ্ৰেড 4ত দিম য'ত নেকি 198 গ্ৰেড 3 আৰু গ্ৰেড 4ত 637 গৰাকী অৰ্থাৎ another 835 গৰাকীয়ে চাকৰি জুলাই মাহৰ ফাৰ্ষ্ট উইকত পাব এই গোটেইখিনি লৈ গৈ হল 89000 গতিকে আৰু 11000 চাকৰি দিলে 1 লাখ হয় কিন্তু বিভিন্ন জায়গাত ওভাৰলেপিং থাকা কাৰণে আমি জুলাই মাহত আৰু এটা আমি এডভাৰটাইজ উলাব খুজিছো যত 22776 টা পোষ্ট থাকিব তাৰমানে ওভাৰলেপিং ৱেটিং লিষ্ট যেটো আপোনালোকে মাজে মাজে কৈ থাকে যে 1 লাখ নহব চৰকাৰৰ পুঁজি নাই কাৰণে 1 লাখ দিয়া নাই এই গোটেই সম্ভাৱনা নাকচ কৰি কোনোবা যদি মাজত চাকৰি পাই চাকৰি এৰিও গৈছে হে গোটেই বিলাক কভাৰ কৰি আমি 22765 টা পদৰ এডিশনাল আমি এডভাৰটাইজমেন্ট উলিয়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো তাৰ বিভাগ কেটা হ'ব অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ 3টা কোম্পানীৰ 2500 পোষ্ট যেটো নতুন বিজ্ঞাপন উলাব জুলাই মাহৰ শেষ সপ্তাহত কৃষি বিভাগত যেটো আমাৰ এটা পোষ্ট আছে এটো কি বুলি কয় হেমজিখিনি এক্সটেনশন এসিস্ট্যান্ট বুলি কোৱা হয় তাতে আমাৰ 2500 পোষ্ট উলাব 2500 এটো গ্ৰেড 3 পোষ্ট হয় গ্ৰাম সেৱক বুলি যেটো কোৱা হয় পুলিচত আৰু 2000 পোষ্ট উলাব স্বাস্থ্য বিভাগত আৰু 600 পোষ্ট উলাব গ্ৰেড 3 অসম চৰকাৰৰ বিভিন্ন বিভাগত উলাব 2519 টা গ্ৰেড 4 বিভিন্ন বিভাগত উলাব 1347 টা পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগত পঞ্চায়ত সেক্ৰেটাৰীকে আদি কৰি বিভিন্ন পদত উলাব 1000 টা আৰু শিক্ষা বিভাগৰ 3টা ক্ষেত্ৰতে এলিমেন্টাৰী হায়াৰ সেকেন্ডাৰী আৰু হায়াৰক লৈ আৰু পোষ্ট উলাব 10219 টা তাৰমানে 1 লাখ নিযুক্তিৰ বিপৰীতে আমি 1 লাখ প্ৰায় 15000 আমি নিযুক্তি কৰিম যাতে কোনোবা ওভাৰলেপিং ৱেটিং লিষ্ট হলেও এট দা এন্ড অফ দা ডে ইট ইজ এক্স্যাক্টলি 1 লাখ আৰু সেই পৰ্যায়ত আমি